অৰুন্ধতী আবেগক বিবেকেৰে নিয়ন্ত্ৰণ কৰিব পৰা হ'লে বুকুত পোখাবলৈ নিদিলোহেঁতেন তুমি নামৰ এটি অসুখ, অহৰহ কঢ়িয়াই নুফুৰিলোহেঁতেন এটি দুৰ্বিষহ দুখ। প্ৰাপ্তিৰ চৌপাশ উপচি থকাৰ পাছতো কঢ়িয়াই নুফুৰিলোহেঁতেন অপ্ৰাপ্তিৰ বোজা। তোমাক ভাল পোৱাৰ আবেগৰ তীব্ৰতাত বিবেকহীন হৈ পাহৰি নগলোহেঁতেন বাস্তৱ। অৰুন্ধতী কি কৰে কোৱা? সম্পৰ্কটোৱে যে আবেগৰ ভেটিত গঢ় লোৱা, সেয়ে হয়তো বিবেক ৰৈ যায় বহু যোজন দূৰত। আবেগবোৰ আবেগ হৈ থাকক দিয়া, সম্পৰ্কৰ নাম নিদিবা। কোনো ধৰণৰ প্ৰত্যাশা নাৰাখোঁ তোমাৰ পৰা, মাথো ভাল লাগি যোৱাকৈ ভাল পাওঁ তোমাক। সেইবাবে আবেগবোৰক পিন্ধাই মৌনতাৰ মুখা, শব্দবোৰত ওলোমাই লওঁ এটি গধুৰ তলা। মোৰ বাবেতো তোমাৰ মৌনতাই যথেষ্ট। মৌনতাৰ ভাষা মই বুজো, কিন্তুৰ আৰৰ হাজাৰটা কিন্তুৰ বাবে ময়ো আজি মৌন। অৰুন্ধতী।